এতিয়া কথা পাতিবৰ মন নাযায় কাৰোৰ সৈতে, তাতে ইমান গভীৰ কথা। পাছত বহুত কষ্ট হয়। প্ৰথমে ভালেই লাগে, ৰাতি কথা পাতি, কোনোবা থাকে যাক দেখি সকলো ভাগৰ নাইকিয়া হৈ যায়। গোটেই দিনটোৰ শেষত কোনোবাই সোধে যে কেনেকুৱা গ'ল আজিৰ দিনটো। বহুত ধুনীয়া ফিলিংছ হয় এইটো। কিন্তু যেতিয়া সেইজন বা জনী আমাৰ জীৱনৰ পৰা গুচি যায় ন, তেতিয়া সকলো বস্তুৰ পৰাই মন উঠি যায়। কোনো কামতে মন নবহে। মুকলি আকাশৰ তলতো উশাহ ল'বলৈ কষ্ট যেন অনুভৱ হয়। বহুত কঠিন হয় এইটো অভ্যাসৰ পৰা নিজকে মুক্ত কৰিবলৈ। স্মৃতিবোৰ যেতিয়াই তেতিয়াই খুন্দা মাৰি ধৰে বুকুত। এতিয়া আৰু কথা নাপাতো কাৰোৰ সৈতে। হৈ গ'ল মোৰ, আৰু নালাগে।